সহকাৰে এই খবৰ জনাই আছো লাডাখত শ্বহীদ হৈছে অসমৰ এজন সেনা জোৱান লাডাখত শ্বহীদ হৈছে অসমৰ সেনা জোৱান বৰ্তমানে সন্ধানহীন হৈ আছে সেনা জোৱানজনৰ মৃতদেহ আমি জনাই আছো অসমৰ গৌতম ৰাজবংশী নামৰ এই সেনা জোৱানজন লাডাখৰ গুলমাৰ্গত ভাৰতীয় সেনাৰ প্ৰশিক্ষক হিচাপে আছিল আৰু ধেমাজিত ঘৰ আছিল বুলি জানিব পৰা গৈছে হিমস্খলন হৈছিল আৰু হিমস্খলনৰ ফলত বৰফে আবৃত পাহাৰ খহি পৰাৰ ফলতে এনেধৰণে 4জনকৈ সেনা জোৱানে মৃত্যুক আঁকোৱালি লৈছে অকালতে গৌতম ৰাজবংশীৰ লগতে অন্য 3জনকৈ ভাৰতীয় সেনাৰ জোৱান আছিল ইয়াৰে এজন সেনা জোৱানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও অন্য 3গৰাকী জোৱানৰ বৰ্তমানেও মৃতদেহ কিন্তু সন্ধানহীন হৈ আছে এতিয়াও সন্ধানহীন হৈ আছে গৌতমৰ লগতে অন্য 2জন সেনাৰ মৃতদেহ বৰফ গলাৰ পিছতে 3জনৰ মৃতদেহ বিচাৰি অভিযান চলাব বুলি খবৰ আহি পৰিছে ধেমাজিৰ গোগামুখৰ গৌতম ৰাজবংশীৰ ঘৰত এতিয়া হুকাকুল পৰিৱেশ সমগ্ৰ ৰাজ্যবাসীৰ বাবে দেশবাসীৰ বাবে এক দুখবৰ বুলি ক'ব লাগিব লাডাখত এইবাৰ অসমৰ এজন ভাৰতীয় সেনাৰ জোৱান শ্বহীদ হৈছে গৌতম ৰাজবংশী তেওঁৰ নাম বৰ্তমানেও সন্ধানহীন হৈ আছে সেনা জোৱানজনৰ নিথৰ দেহ লাডাখৰ গুলমাৰ্গত ভাৰতীয় সেনাৰ প্ৰশিক্ষক হিচাপে আছিল ধেমাজিৰ এই গৌতম ৰাজবংশী নামৰ জোৱানজন হিমস্খলন হৈছিল হিমস্খলনৰ ফলত বৰফেৰে আবৃত পাহাৰ খহি পৰিছিল প্ৰশিক্ষণ শিবিৰত আৰু যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণে অকালতে 4জনকৈ সেনা জোৱানে মৃত্যুক আঁকোৱালি লৈছে গৌতমৰ লগতে আন 3জন সেনা জোৱান আছিল সেই সময়ত শিবিৰটোত আৰু লাডাখত এনেধৰণে আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এইজন গৌতম ৰাজবংশী আৰু তেওঁৰ এটা ইউটিউব চেনেলো আছিলে এডভেঞ্চাৰ উইথ গৌতম বুলি আৰু তেওঁ এজন ভাৰতীয় সেনাৰ জোৱান লাডাখৰ গুলমাৰ্গত এক ভাৰতীয় সেনাৰ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে আছিল ধেমাজিৰ গোগামুখৰ এই গৌতম ৰাজবংশী যোৱা 7 তাৰিখে লাডাখৰ গুলমাৰ্গত ভাৰতীয় সেনাৰ হৈ আছিল এক বিশেষ প্ৰশিক্ষণ আৰু এই প্ৰশিক্ষণ শিবিৰতে প্ৰশিক্ষকৰ দায়িত্বত আছিল অসমৰ ধেমাজি জিলাৰ গোগামুখৰ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি থকা এই স্থিৰ চিত্ৰখন এওঁ হৈছে গৌতম ৰাজবংশী আৰু প্ৰশিক্ষণ প্ৰদান কৰি থকা অৱস্থাতে বৰফৰ মাজত হঠাতে হিমস্খলন হৈছিল আৰু বৰফ খহি এনেধৰণে তেওঁলোকৰ প্ৰশিক্ষণ শিবিৰত পৰিছিল আৰু গোগামুখৰ গৌতম ৰাজবংশীৰ লগতে অন্য 3জন সেনা জোৱান আছিল আৰু তাৰ পিছতে হিমস্খলনৰ ফলত সন্ধানহীন হৈ আছিল 4জনকৈ ভাৰতীয় সেনাৰ জোৱান আৰু 4জনকৈ সেনাৰ জোৱান সন্ধানহীন হৈ থকাৰ পিছতেই কিন্তু এজন জোৱানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও বৰ্তমানেও গৌতম ৰাজবংশীৰ লগতে অন্য 2জন সেনা জোৱানৰ যি নশ্বৰ দেহ সন্ধানহীন হৈ আছে যোৱা 8 তাৰিখে তাৰে এজন সেনা জোৱানৰ এই 4জন যিহেতু জোৱান সন্ধানহীন হৈ আছিল হিমস্খলনৰ ফলত আৰু যোৱা 8 তাৰিখে তাৰে এজন সেনা জোৱানৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে 4জন জোৱানকে শ্বহীদ বুলি ঘোষণা কৰা হৈছে যদিও 3জনৰ মৃতদেহ বৰ্তমানেও সন্ধান পাবলৈ সক্ষম হোৱা নাই